এভৰিৱান মই কাজল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকক এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ এইটো মহাৰাষ্ট্ৰৰ এটা ফেমাছ আৰু ফেভৰেট ৰেচিপি হয় যিটো স্নেক্স বুলিও ক'ব পাৰি সকলোৱে ইয়াতে ৰাতিপুৱা আৰু গধূলি চাহৰ লগত খায় আমিও খাওঁ ইয়াতে আবেলি তো এইটো চিৰাৰে বনোৱা হয় এইটো পোহা বুলি কোৱা হয় এইটো আপুনি অকল পিঁয়াজেৰেও বনাব পাৰে নহ'লে অকল আলুৰেও বনাব পাৰে আৰু ইয়াতে এটা বাদাম পিনাট বাদামেৰেও বনাব পাৰে আমি এইটো পিঁয়াজ আৰু পিনাট বাদাম মিক্স কৰি পেলাই বনাওঁ খুবেই টেষ্টি হয় তো মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোত লাইক কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা কৰিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মই আপোনালোকক কৈ যাম কেনেকৈ মই কি দি গৈছোঁ তাতে তেতিয়াহ'লে বলক প্ৰথমতে এয়া মই নাৰিকল আৰু কাজু দি চাটনিখিনি বনাই লৈছোঁ ইয়াতে জলকীয়াও দিব পাৰে মই অকণমান নিমখ দি পেলাই বনাইছোঁ অকল নাৰিকলেৰেও এই চাটনিটো বনাব পাৰে কাজু দিব লাগিব বুলি কথা নাই কাজু দিলে বেছি টেষ্টি হয় মই জাষ্ট নিমখ অলপ দি পেষ্টটো এনেকৈ বনাই লৈছোঁ এতিয়া তেল গৰম হ'ব দি কলা বেহাৰ আৰু লগতে নৰসিংহৰ পাত কেইটামান আৰু ইয়াতে শুকান ৰঙা জলকীয়া দিব পাৰে তেতিয়া গোন্ধটো খুব ভাল হয় এয়া চাটনিখিনি এনেকৈ তেলটো দি হৈ গ'ল আমাৰ চাটনিখিনি নেক্সট এয়া পিনাট বাদাম ধুই লৈছোঁ পিঁয়াজ আৰু জলকীয়া সৰুকৈ কুটি ল'ব লাগে ধনিয়া কুটি লৈছোঁ আৰু নৰসিংহৰ পাতখিনি কুটি লৈছোঁ এয়া চিৰা এতিয়া ধুব নালাগে দিয়াৰ আগে আগে ধুব লাগিব অকণমান নহ'লে চিৰাখিনি ভাজোঁতে লাগি ধৰিব পাৰে এতিয়া পোহাখিনি ফ্ৰাই কৰিবৰ কাৰণে তেল বহুত কমকৈ ইউজ কৰিব লাগে ইয়াতে কলা বেহাৰখিনি প্ৰথমতে দিব লাগিব আপোনালোকে এই ৰেচিপিটো খুব কম সময়ৰ ভিতৰতে বনাব পাৰে খুবেই টেষ্টি আৰু হেল্ডি হয় এতিয়া ইয়াতে মই বাদামখিনি দি দিম বাদামখিনি মোৰ ফ্ৰাই কৰোঁতে অকণমান ডিপ ফ্ৰাই হৈ গৈছে আপোনালোকে বেছি ডিপ ফ্ৰাই নকৰিব তেতিয়া বাদামৰ টেষ্টটো ইমান ভাল নাথাকে মানে তো এতিয়া ইয়াৰ পাছত নৰসিংহৰ পাতখিনি দিব লাগিব নৰসিংহৰ পাতখিনি ফ্ৰাই কৰাৰ পাছত এতিয়া পিঁয়াজ আৰু জলকীয়াখিনি দিয়াৰ আগে আগে আমি চিৰাখিনি ধুই ল'ব লাগিব বেছি পানীৰে ধুব নালাগে ভিজাইও থ'ব নালাগে জাষ্ট অকণমান পানীৰে ধুলেই হ'ল এনেকুৱা হ'ব লাগিব মানে এতিয়া আমি ইয়াতে পিঁয়াজ আৰু জলকীয়াখিনি এড কৰিম পিঁয়াজখিনি দিওঁতে আমি গেছৰ ফ্লেমটো কমাই ৰাখিব লাগিব ইয়াতে ফ্ৰাই কৰোঁতে পিঁয়াজখিনি অকণমান কালাৰটো চেঞ্জ হ'ব দিব লাগিব পিঁয়াজখিনি ডিপ ফ্ৰাই নকৰিব অকণমান কেঁচাকৈ ৰাখিব তাৰপাছত ইয়াতে মই হালধি অকণমান এড কৰিম এতিয়া ইয়াতে চিৰাখিনি দি দিব লাগিব চিৰাখিনি দেখাত এনেকুৱাই খিলা হ'ব লাগিব তেতিয়া খাই পেলাই টেষ্টি লাগিব আৰু এতিয়া চিৰাখিনিত অকণমান হালধি কম হৈছে মই অলপ হালধি এড কৰিম ইয়াতে আৰু সোৱাদ অনুযায়ী আপোনালোকে ইয়াতে নিমখ এড কৰিব পাৰে আৰু ইয়াতে অকণমান চেনি এড কৰিব এই ৰেচিপিটোত মানে মিঠা নিমখীয়া টেঙা গোটেইখিনি মিক্স হয় তো এতিয়া এনেকৈ অকণমান মিক্স কৰি পেলাই বেছি মিক্স কৰিব নালাগে এইটো বহুত কম সময়ৰ ভিতৰতে হৈ যায় ইয়াতে কেঁচা ধনিয়াখিনি এড কৰিম আৰু জলকীয়াও আপোনালোকে সোৱাদ অনুযায়ী দিব পাৰে এয়া অকণমান টাইম মিক্স কৰি পেলাই আমি লাষ্টত ইয়াতে নিম্বু এপিচ আটি দিম এয়া 5 মিনিটতে ৰেডি কৰিব পৰা ধুনীয়া হেল্ডি ব্ৰেকফাষ্ট এটা ৰেডি হৈ গ'ল আপোনালোকে ঘৰত বনাই ট্ৰাই কৰিব পাৰে বিশেষকৈ চাটনিটোৰ লগত বেছি টেষ্টি লাগিব আৰু গৰমে খাব তেতিয়াহে ইয়াৰ টেষ্টটো পাব আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ মোক নেপাহৰিব থেংক ইউ